নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আপোনালোকে তো থাম্বনেইল লিখি গম পালে আজি মোৰ টপিকটো কি। আজি মোৰ টপিকটো হ'ল ৰিনিউৱেবল বেটাৰী আৰু নন ৰিনিউৱেবল বেটাৰী। এতিয়া ৰিনিউৱেবল বেটাৰী মানে হৈছে যোনবোৰ মোবাইলৰ বেটাৰী খুলিব পাৰি, আৰু নন ৰিনিউৱেবল বেটাৰী মানে হ'ল যোনবোৰ মানে মোবাইলৰ বেটাৰী খুলিব নোৱাৰি। এতিয়া আপোনালোকেতো গম পাইছেই, প্ৰথমতে ওলাইছিলে এটা সৰু কিপেড মোবাইল। সেই সৰু কিপেডৰ পৰা গৈ গৈ ওলালে কেমেৰা থকা মোবাইল, মানে সেইটো কিপেডে কিন্তু কেমেৰা আছে এটা। তাৰ পৰা ডেভেলপ হৈ 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 গ'ল, পালেগৈ তাৰপিছত স্প্ৰিং টাচ। স্প্ৰিং টাচতো বেটাৰী খুলিব পাৰিছিলে। এতিয়াতো সেই স্প্ৰিং টাচটোৱে আছে, তাতকৈ ডেভেলপ হোৱা নাই। কিন্তু কি কৰিলে, যোনটো আমাৰ মোবাইলটো সেইটো বেটাৰী খুলিব নোৱাৰা কৰিলে একেবাৰে, মানে একেবাৰে বেটাৰীটো ফ্ৰিজ কৰি দিছে। এতিয়া কিছুমানে কয় যে যোনবোৰ মোবাইলৰ বেটাৰী খুলিব পাৰি সেই মোবাইলটো ভাল, যোনটো মোবাইলৰ বেটাৰী খুলিব নোৱাৰি সেইটো বেয়া। হয়, আমিও মানিছোঁ। এতিয়া কোনটো বেয়া কোনটো ভাল এইটোতো আপুনি লাষ্টত গম পাবই নিজে যদি ভিডিঅ'টো চাই থাকে। এতিয়া বেটাৰী খুলিব পৰা আৰু খুলিব নোৱাৰা কৰাটো বহুত কাৰণ থাকিব ন, কাৰণ থাকিলেহে এইবোৰ কাম কৰিব। এতিয়া ধৰি লওক আপুনি, এতিয়া মই ক'ব বিচাৰিছোঁ বেটাৰী খুলিব পৰা মোবাইলবোৰৰ কথা। এতিয়া ধৰি লওক আপুনি মাৰ্কেটৰ পৰা আজি এটা মোবাইল কিনি আনিলে, কিনাৰ লগে লগে ধৰি লওক 1 বছৰ চলিলে। 1 বছৰ চলাৰ পিছত তাৰ সেই মোবাইলৰ বেটাৰীটো ফুলি গ'ল। এতিয়া মোবাইলৰ বেটাৰী ফুলি যোৱাৰ লগে লগে কি হ'ব, এতিয়া মোবাইলৰ বেটাৰীটো ফুলি গ'ল, সেইটো বেয়া হৈ গ'ল। এতিয়া আমাৰ লাষ্টিং নকৰিব, এতিয়া সোনকালে বেটাৰী বেয়া হ'ব, চাৰ্জিং নল'ব। সেইকাৰণে আমি কি কৰোঁ, সেই মোবাইলৰ বেটাৰীটো চেঞ্জ কৰি দিওঁ। চেঞ্জ কৰোঁতে নেচাওঁ যে কোনটো অৰিজিনেল বেটাৰী কোনটো ডুপ্লিকেট বেটাৰী। মানে অলপ পইচা অলপ কমত পালোঁ, তাৰ বেটাৰী পাৱাৰটো একে, সেইকাৰণে আমি কম দামতে বেটাৰীটো কিনি আনিলোঁ। কিনি আনি মোবাইলত লগাই দিলোঁ। তাৰ ফলত কি হয়, সেই মোবাইলৰ বেটাৰীটো ডুপ্লিকেট, অৰিজিনেল বেটাৰী নহয়। আমিতো কম দামত কিনি আনিছোঁ। এতিয়া সেইকাৰণে মোবাইলত লগাই দিয়াৰ পিছত কেইদিনমান পিছত আকৌ বেটাৰীটো ফুলি যায়। বেটাৰীটো ফুলি যোৱাৰ পিছত মোবাইলটোতো ব্লাষ্ট হৈ যাব। ব্লাষ্ট হোৱাৰ বহুত চান্স থাকে। ব্লাষ্ট হৈ গ'ল, আমি কি কৰোঁ এতিয়া, যোনটো মোবাইলৰ মানে যোনটো কোম্পানীৰ মোবাইলটো কিনি আনিছোঁ আমি, সেই কোম্পানীটোক জগৰীয়া কৰোঁ যে এই কোম্পানীৰ মোবাইলটো বেয়া, কিনিব নালাগে, এই মোবাইলটো ব্লাষ্ট হৈ যায়। তেনেকৈতো আমি ছ'চিয়েল মিডিয়াতো দি দিওঁ। তাৰ ফলত কি হয়, কোম্পানীৰ অলপ নামটো ডাউন হৈ যায়। এতিয়া ক'ব গ'লে, এতিয়া 2 নম্বৰ কাৰণটো হ'ল যে যদি বেটাৰীটো খুলিব পৰা কৰিবলগীয়া হয়, তেনেহ'লে পিছফালৰ ঢাকনখন খুলিব লাগিবই, নহ'লে ক'ৰ পৰা বেটাৰীটো ওলাম আমি। সেইকাৰণে যোনো এই পিছফালৰ ঢাকনখন তাৰ ঠেট বনাবলগীয়া হয়। ঠেট মানে সৰু দেখিছেই আপোনালোকে নিজৰ মোবাইলে ঠেট। সেই ঠেটবোৰ পিছলৈ গৈ গৈ কি হয়, এইবোৰ খৰ যায়গৈ, খৰ গৈ পিছত খাপ নোখোৱা হৈ যায়। মানে আমি লগাই দিওঁ, আকৌ নিজে গুচি আহে, আকৌ লগাই দিওঁ, নিজে গুচি আহে। পিছত এডাল ৰবৰ পেকিং কৰিবলগীয়া হয়। সেইটো হ'ল। তাৰপিছত 3 নম্বৰ কাৰণ হ'ল, যদি মোবাইল বেটাৰী খুলিব পৰা বনাবলগীয়া হয়, তাৰ লুকটো ভাল নহয়। কাৰণ পিছফালৰখন প্লাষ্টিকৰ কৰিবলগীয়া হয়, লোহাৰটো কৰিব নোৱাৰি ন। লোহাৰ হ'লে কেনেকৈ খুলিম আমি, তাক ফিক্স কৰিব লাগিব। লোহাৰ হ'লে এতিয়া প্লাষ্টিকৰ কৰিবলগীয়া হয়। প্লাষ্টিকৰ কৰাৰ ফলত মোবাইলটো মজবুত নহয়, মানে এটা ভাল কোৱালিটিৰ নহয়গৈ। সেনে কাৰণ আছে কিছুমান। এতিয়া ধৰি লওক, এতিয়া যোনবোৰ মোবাইলৰ বেটাৰী খুলিব নোৱাৰি তাৰ বিষয়ে কৈ দিছোঁ। এতিয়া যোনবোৰ বেটাৰী মোবাইল খুলিব নোৱাৰি, তেতিয়া আমি যদি বেটাৰীটো ফুলি যায়, তেতিয়া আমি কি কৰিম, তেতিয়া আমি বেটাৰীটো চেঞ্জ কৰিব নোৱাৰোঁ নিজে। তেতিয়া আমাৰ কি হ'ব, আমি সেই মোবাইলটো লৈ গৈ ছাৰ্ভিচ চেণ্টাৰত দি দিওঁগৈ। ছাৰ্ভিচ চেণ্টাৰত সেই মোবাইলটো 2-3 মিনিটতে ভাল কৰি দিব, মানে বেটাৰীটো চেঞ্জ কৰি দিব। চেঞ্জ কৰাৰ লগে লগে গম পায় ন, যোনটো মোবাইলৰ ছাৰ্ভিচ কৰিব মানে যোনজন মানুহে, সিটো গম পায় কোনটো বেটাৰী অৰিজিনেল কোনটো বেটাৰী ডুপ্লিকেট। সিটো একেবাৰে অৰিজিনেল বেটাৰী লগাব। তেতিয়া কি হয়, মোবাইলৰ লাষ্টিংটো বাঢ়ি যায়। তাৰ বেটাৰী ফুলা চান্স নাথাকে, কাৰণ সেইটো অৰিজিনেল বেটাৰী হয়। এতিয়া মোবাইলটো আকৌ লাষ্টিং কৰিব বহুত দিন, তাৰ ব্লাষ্ট হোৱাৰ চান্স নাথাকে। আৰু 2 নম্বৰ কাৰণটো হ'ল কি, যদি আমি
বেটেৰী মানে খুলিব নোৱাৰা যদি মোবাইল লওঁ তাৰ লুকটো ভাল হয়, কাৰণ চব মেটেলৰ বনোৱা হয়, মেটেল মানে লোহাৰৰ। পিছফালখন ঢাকনখন পূৰা লোহাৰৰ বনোৱা হয়, ফিক্স কৰি দিয়া হয়, তাত ফিংগাৰ প্ৰিণ্টছ থাকে। তাৰপিছত তাৰ লুকটো ভাল হয় তাৰ দেখিবৰ কাৰণে। আৰু বেটেৰী খুলিব নোৱাৰা মোবাইলত একো ঝেমেলা নাই, আৰু তাত কোম্পানীও লাভ হয়। কাৰণ চাওক এতিয়া কোম্পানী কি কাৰণে কেনেকৈ লাভ হয়। এতিয়া যদি কোম্পানীবোৰেতো অৰিজিনেল বেটেৰী বনায়, অৰিজিনেল, সেই ডুপ্লিকেট বেটেৰী নবনায়। আমিতো এই মোবাইলত লগাবৰ কাৰণে অৰিজিনেল বেটেৰী কিনিব লাগিব। যদি প্ৰথমৰ বেটেৰীটো বেয়া হৈ যায় আকৌ নেক্সট বেটেৰী লগাবৰ কাৰণে অৰিজিনেল বেটেৰী কিনিবলগীয়া হ'ব। তেতিয়া কি হ'ব, তাত কোম্পানীৰ পৰাইতো আহিব বেটেৰীটো, সেইকাৰণে কোম্পানী অকণমান লাভো হ'ব। তেতিয়া সেই যোনবোৰ ডুপ্লিকেট সেইবোৰ অলপ বেন হৈ যাব, তেতিয়া মানে কামত নুখুটা হৈ যাব তেতিয়া। আৰু ক'ব গ'লে কিনো, এটা মোবাইলটো 3 বছৰ 4 বছৰ লাষ্টিং কৰিবই। আৰু মই জনামতে আৰু মোৰ এক্সপিৰিয়েঞ্চৰ মতে কোনো 3-4 বছৰ এটা মোবাইল চলাই নাথাকে। আপুনিও নচলায়, ময়ো নচলায়। কওকচোন আপুনি এতিয়া কেইবছৰ মানে আপোনাৰ মোবাইলটো চলালে, অলপ কমেণ্ট কৰি দিব। এতিয়া আকৌ চাওক, মই আকৌ এইটো ক'ব বিচৰা নাই আকৌ যে এইটো মোবাইল বেয়া এইটো মোবাইল ভাল, মানে অকল মই পাৰ্থক্যবোৰহে কৈ দিছোঁ যে কোনটো মোবাইল কোন টাইপৰ হয়, সেইটোৱে ক'ব বিচাৰিছোঁ মই। এতিয়া মই আশা কৰিছোঁ আপোনালোকে অলপ হ'লেও বুজি পালে মোৰ কথাবোৰ শুনি। যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়াতো মই যোনবোৰ কথা ক'লোঁ সেইবোৰ একে খুলি কৰিছোঁ, মানে যিমান পাৰোঁ কৰিছোঁ। এতিয়া আগতে আছিলে কিপেড মোবাইল, এতিয়া আছিলে এতিয়া আমাৰ লগত আছে এতিয়া বেটেৰী খুলিব নোৱাৰা মোবাইল। এতিয়া ভাল বেয়াবোৰ কৰি দিলোঁ। এতিয়া আপোনালোকে নিজে বুজি পাইছে কোনটো মোবাইল ভাল কোনটো মোবাইল বেয়া। মানে বেয়া বুলি একো কাৰণ নাই, মানে কোনটো বেছি মানে অলপ আমাৰ কাৰণে ভাল হয়। এতিয়া মই এটা কণ্টেষ্ট থ'ম, এইটো ভিডিঅ'ত নহয়, নেক্সট ভিডিঅ'ত এটা কণ্টেষ্ট থ'ম। কণ্টেষ্টটো গম পাব তাতে। এই কণ্টেষ্টটো গম পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আজিলৈ বাই বাই। এটা ঘুচা মাৰি